তোমাৰ অনুপস্থিতিত তোমাৰ প্ৰথমটো জন্মদিন, য'তে আছা ভালে থাকা। এই ফটোখন তোলা পিছে বহুদিনেই হ'ল। তেতিয়া মই অকলে টাউনলৈ যোৱা নাছিলোঁ, কিন্তু এবাৰ পাপাৰ লগত টাউনলৈ যাওঁতে ফটোখন দেখিছিলোঁ। তেতিয়া আকৌ পাপাক ৰখালো ফটো মাৰো বুলি, আৰু ওচৰতে আকৌ সৰু দোকান এখন আছিলে। তাতে থকা বাইদেউজনীক মাতি আনি ফটো মাৰিবলৈ দিছিল। তেওঁ আকৌ ফটো মাৰিব জনা নাছিল কাৰণে ওচৰৰে বেলেগ এজনী বাইদেউ আহি নিজে মোক মাৰি দিছিলে এখন ফটো। তেওঁ ফটোখনৰ লগতে ফটো মৰাৰ ইমান হেঁপাহ, তেওঁক যে লগ পোৱাৰ কিমান হেঁপাহ আছিলে। জানো আৰু তোমাক কেতিয়াও লগ নেপাওঁ, কিন্তু তুমি আমাৰ মনত সদায় আছিলা, আছা আৰু সদায় থাকিবা। কালি ৰাতি বহুত দেৰিলৈকে তেওঁৰ গানেই লগাই শুনি আছিলো, আৰু ৰাতি হোৱা বহুত দেৰি হৈছিলে। সেইটো কাৰণে আজি ৰাতিপুৱা উঠাও দেৰি, আৰু উঠিয়ে আকৌ মায়ে খাবলৈ দিছে আপেল। পিছে মোৰ আকৌ ধান্দা চাহত, সেইটো কাৰণে চাহেই খাই ললো। তাৰ পাছতে আকৌ টোপনি ধৰিলে শুই দিলো, আৰু শুই উঠিয়ে দেখিছো পাপাই মাৰি আছিলে মৰণা। পাপাক আকৌ ক'বলৈ ভয় লাগে যে মোৰ ট্ৰেক্টৰ চলাবলৈ মন, সেইটো কাৰণে ওচৰতে গৈ ৰৈ আছিলোগে। পাপালৈ বেকা বেকিকে চাই থাকোতে চাগে বুজি পালে যে চলাবলৈ মন, আৰু আহ বুলি মাতি দিলে। ময়ো আৰু চানচেটত ডান্স মাৰি দিলো। 5-10 মিনিটমান ট্ৰেক্টৰখন অলপমান শ্ল' কৰি দি চলাবলৈ দিলে মোক, আৰু পাপাই আকৌ ভিডিঅ' কৰাত লাগিছে। পিছে আজিলৈ ইমানেই, বাই।